নমস্কাৰ বন্ধুসকল, আজি গহপুৰ টাউনৰ পৰা কিছু নিলগত থকা জিন্তু গগৈদেৱৰ দ্বাৰা নিৰ্মাণ কৰা শ্ৰী শ্ৰী বিষ্ণু থানলৈ আহিলোঁ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশেৰে বিৰাজমান বিষ্ণু থানখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। প্ৰতিদিনেই ভক্তৰ আগমন ঘটে এই থানখনলৈ। আহক আমি জিন্তু গগৈদেৱৰ কণ্ঠত ভাগৱত শুনো। तुम्हारी शरण रेणु बारे को कृष्ण भागवत मूर्ति प्रथम द्वितीय स्कंधे शरण गजेन्द्र मुखर চতুর্থম তথা সংক্ষেপ প্রকারে ব্যক্ত হইলা দ্বিতীয় অধ্যায় হি কথা বিস্তারি হইতে ব্যাপক মনির মুখে হস্তিনী কহিতে যাই জলে নামি জলরাই কি জলক্রিয়া কৌতুকে জৈব দুখে পাৱে যাই গ্ৰাহত ভৰিৰে কপাই এটিতে অধ্যায় এটা एक सिंह भुवनर ही कारणे त्रिगुण বেয়া জানে বেয়া কৰি থাকি বেয়া হৈ গৈ থাকিব। আমি আনিব লাগিব, সেইকাৰণে সমাজলৈ অকণমান আনিব লাগিব আৰু সমাজ খেলিব নালাগে। সেইকাৰণে গুৰুজনাই আৰু এই চিত্ৰটো বহুত এনেকৈ কথাখিনি আমাক বৰ্ণনা কৰিছে কৃষ্ণ। ইয়াৰ পাছতে আজি ভাগৱতৰ আধ্যাত্মিক এই বিষ্ণু থানখনলৈ আহি শৰাই ধূপ দীপ জ্বলালে মনৰ আশা পূৰ্ণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।